তো হেল্ল' গাইজ মই অবুল আৰু আপোনালোকে চাই আছে বাই বাই আছাম ইউটিউব চেনেল। তো গাইজ বৰ্তমান উঠি কিনে মুখ চুখ ধুলোঁ আৰু আজি ডাইৰেক্ট আপোনালোকক খাবাত লগ পাম, মানে বৰ্তমান খাম গল্লা ৰাখিছোঁ। আপোনালোকে চাওকচোন, এইখিনি ইমান গল্লা ৰাখিছোঁ, থৈছোঁ ঘৰক লগি ন, আৰু এইখিনি আছে, এইখিনি খাম, আপোনালোকে চাই থাকক। ইমান গল্লা খাব নোৱাৰি গাইছ, চাউল ট্ৰাই কৰি। গল্লা হে এনেকুৱা বেয়া লাগছে মাথাটো। এতিয়া এই আচাৰ খাওঁ, আচাৰ খাওঁ। গাজৰ গাজি ভিতৰত গাজৰ। লাল পচি নাযাবি আৰু যিবাৰ লাল পচি জানো আমি ইমান ফাষ্ট হে। বৰ্তমান মানে এটা চৰে আছে, চৰটো মই আনিছিলোঁ, কিন্তু কেনে খবৰ আছে 10,000 মান। তো এই চৰটো এতিয়া মানে ধৰিব পৰা নাই, তোমাৰ আম্মা চৰত ধৰিব পৰা নাই, ধৰিব পৰা নাই। কাঁচা কাঁচা ডাইৰেক্ট মানে গিল দিম ইয়াক যদি ধৰিব পাৰোঁ। এইটো ঐ মুৰ্গাই চাই আছো তোক, জ্বালা নিমখ দিছে, তেল দিম তোক পালি। কাঁচা আম যি খাই জ্বালা নিমখ দি সেনেকৈ খাম তোক, ভালকৈ থাকিবি তই। হা দেখো ভালো কাজ কর। হ্যালো গাইস, আমি তাপিস্তর আইলু, আমি আজকে ভিডিও করি। সরতো কর। তো গাইস বর্তমান করতে আমি বেশি বেশি রান আমি লইয়া আম্মা এ লইয়া একদিন কইতা। হ্যালো গাইস, আমার ফোন মাসলি দুইটা তোমার। তোমার কি হয় তুমি, তোমার কি হয় তুমি নানা নানা এটা উঠত চুমা খা, সর তোর উঠত চুমা খা, হিংকে না হিংকে খা। কান পাকি বলে গালত ভালকে এনে দি দে কম ঘোরাটা চলেছে মো বাড়ি দু পয়সা হইন খামছো 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 খামছো। তোকে সাইড একটু সরে চামন তোর মস্তরে ইয়াকে জ্বালানি মুখি কাঁচা কাঁচা খাম গাইছ সাইড মুনু কান্দি আছে। বৰষুণটো আমাৰ মানে এইফালে পূৰা বৰষুণ আহিছে। এইগিলা চাওক বৰষুণ মানে কি ক'ম আৰু ওলাব পৰা নাই
সৰু সৰু এইবাৰ লাগে লৈছোঁ এতিয়া আপোনালোক মনো গাড়ী চলাবি না হা চলো চলাম মই হা অ মোবাইলটো পৰি যাব কিন্তু হেল্ল' গাছ ঠিক কর হ্যালো গাইস তাই বেলা দিন চা হ্যালো গাইস গাড়ি চলে আসি আমি একটা গাড়ি চলে আসি मैं एक्टर होऊंगा ডাক্তার হওয়ার तो हैं एक्टर गाइस के ना खबर গাইস হাল আদি খবর ए गाइस खुद के ना होबार একটু গাইস गाइस खुद के ना होबार আও তুমি ইনকে জানা গাইজৰ ভাল খবৰ না বেয়া হবাৰ গাইস খবর বৰ্তমান এটা ভাত খাম Anjana mana? হয় নেকি আঞ্জা নমন আছে Mohana baba na. এখন লাগছি ভাই নমন আঞ্জা তো গাইজ অলপ বোলে আঞ্জা আছে অলপ চাকি চাকি খাব লাগিব ৰ লং তই নেবি ভিডিঅ' ব্লগ হৈ যাব লং তই নেবি তো গাইজ চাই থাকক আপোনালোকে এতিয়া ভাত খাম বাৰু আমি মাংস তো গাইজ বৰ্তমান বাবুৰ মই আছো ফুৰিবে বাবু বাবুৰ মই ফুৰাম তাৰ আজি বাইকখন নাই পিল পিল আন্ধাৰ আছে বাবু কষ্টৰ পিল পিল আন্ধাৰ আছে এতিয়া গোটেই ৰাতি ঘূৰি আছে এনে কৈছোঁ পিল পিলি ভাড়া কৰা নাই আমি এতিয়া যাই কাকাতাৰ বাইকখন ল'ম দহ ফুৰিব যাম বাবু টেনশ্যন বাবু চাই থাকক ওই গাইজ পঢ়িলে চলো গাইজ ঠিক আমি এতিয়া বৰ্তমান যাই আছোঁ ৰামপুৰত বাবু ক'ত যাবি বাবু কিয় আমি এতিয়া মানে এখন ভাড়া আছোঁ পিলপিল এখন 500 টাকা দিয়া 500 টাকা দিকে যাই পিলপিলা ভাড়া আছোঁ সেইকাৰণে ঘুমাই বুজাই আছোঁ ৰাস্তাত অ' গাড়ী বেটাৰী লওঁ মই প্লাষ্টাৰ অন কৰিব গৈছিলোঁ কিন্তু মোক উপায় নাই গাইজ মোৰ বহুত টেনশ্যন গাইজ মোৰ কি ক'ম গাইজ মোক মাৰ দি যা গাইজ 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 হোৱাট ইজ দ্য গাইজ গাইজ মোৰ চেৰ আহি গ'ল এই গাইজ অ' আপুনি হ'ল গাইজ মই হ'লো মানুহ এতিয়া নকওঁ বাৰু চেটটো মৰি যাম বাৰু ও গাইজ এই বাবুটোক দেখছি না কি লাৰি আছে এইগিলা পিছফালটো লাৰি আছে ঐ ঐ খাইছেং মাক চেকা চেকলা পাগলে বাবু কোনি আমাৰ গাঁওখনিৰে গাঁও নাই যা মোৰ ঐ চাচা কি কবি আকৌ নকে চাচাই কুকুৰ আছিল ভক ভক মাইলডাল কুকুৰ আজি এতিয়া বৰ্তমান আমি আছোঁ ৰচনা চকত আমি বৰ্তমান যাই আছোঁ অলপ মানে এনে ফুৰিব আমি নাহোঁ বিশেষ কিন্তু আমি অলপ আমাৰ দহৰ পাৰ্চনেল কামত আহিছোঁ আৰু তেওঁৰ কিবা অলপ পইচাৰ কাম আছে নহ'ব বাবুৰ অলপ পইচাৰ কাম আছে কামৰ ঐ মনু ঐ চোৰটো কাটিম না হা চোৰটো কাটিম না নাকাটিম যদি কাটো খাবি না হা তুই এতিয়া কাটিয়া তো কাটিয়া দিছ তো আৰু কিলি টাকা টাকাতে হা क्या क्या की सोरे তোর কি হ্যাঁ তোর কি দুখ লাগছে ওই তো গাইস এস সোরতো মানে কাটার কারণে বহুত দুখ লাগছে কি থাকবা পার না পুরো টেনশন সোরতো কিছু যা যাব দে কিন্তু উনু যদি এতিয়া কাটি আনোৱা দি হেৰি মাংস কিন্তু নাখা দে তুমি মাংসটো নাখাই না তুমি মাংসটো নাখাই না মাংস নাখা কি মাংস খায়
মাংস কিয় খা মৰমৰ চৰে বোলে মাংস কিয় খা আৰু কি লগত আছিল 5 টকা ডিউটি গাড়ী বোলো কল এটা খাই দিওঁ কিন্তু পিছত গম পালোঁ যে মানে কলটো কেঁচা আছে সেইকাৰণে 1.5 টকা দি কলটো লৈ গুচি আহিলোঁ পইচা গৈছিল গালি পাইছোঁ 1.5 টকা দি গুচি আহিছোঁ কেঁচা হ'ল 5 টকা দিব নেকি পাগলা ইচ্ছা হে তো গাইছ বৰ্তমানতো আৰু ভিডিঅ'টো এণ্ডিং কৰোঁ আৰু নাকি যদি ভিডিঅ'টো চাই ভাল লাগিছিল তো লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু যদি চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লে জয় অসম লগ পাইছোঁ অন্য এটা ভিডিঅ'ত